Hello everyone, আশা কৰো তোমালোক ভালে আছা। আজি আমি বহুপদৰ এক্সাৰসাইজ 2.2 পিছৰ প্ৰশ্নখিনি ডিসকাস কৰিব লৈছো। তো কোৱেশ্চন নম্বৰ 4 টোত কি দিয়া আছে? কোৱেশ্চন নম্বৰ 4 টোত দিয়া আছে যদি আলফা আৰু বিটা বহুপদ ৰাখি x² - p হোল ইনটু x + 1 + c দুটা শূন্য হয় যাতে আলফা + 1 হোল ইনটু বিটা + 1 = 0 তেন্তে c ৰ মান কি হ'ব? তো আমাক বহুপদ এটা দিয়া আছে কি x² - p হোল ইনটু x + 1 + c আৰু আলফা বিটা কি হয় এই বহুপদটোৰ শূন্য হয়। তো লিখা দিয়া আছে আলফা বিটা বহুপদটোৰ শূন্য। তেতিয়াহ'লে চোৱা বহুপদটো কি দিয়া আছে x² - p হোল ইনটু x + 1 + c। এতিয়া যদি আমি কম্পেয়াৰ কৰি চাওঁ ax² + bx + c যোনটো আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্ম হয় তাৰ লগত যদি আমি কম্পেয়াৰ কৰো এতিয়া চোৱা ax² + bx + c তো এইটো ফৰ্মত আছে জানো নাই x² - p হোল ইনটু x + 1 + c ইয়াত যোনটো চলক আছে বা ভেৰিয়েবল হেতু কি আছে x কিন্তু এই ষ্টেণ্ডাৰ্ড ফৰ্মৰ মতে নাই। তেতিয়া আমি কি কৰিম x² - p * x এটো আমি ব্ৰেক কৰি লম ভাগি লম px minus into plus minus p into 1 p plus c এতিয়া আমি স্ট্যান্ডার্ড ফর্মত পাই গলো বুজি পাইছা x² x ৰ সহগ বা কোএফিচিয়েন্ট কি হয় -p আৰু কনস্ট্যান্ট টার্মটো কি হয় এটো -p plus c এটো হ'ব b এটো হ'ব c এটো লিখিব না লাগে জাস্ট তোমালোকক বুজাবৰ কাৰণে দেখাই দিছো। এতিয়া চোৱা আমাৰ শূন্য দুটাৰ সমষ্টি কি হ'ব সমষ্টি that means alpha plus beta equal to কি পাম আমি -b by a হয় তো -b by a ইয়াত b কিমান -p আৰু a কিমান 1 তেতিয়া হলে মাইনাস ইনটু মাইনাস প্লাস তো কিমান পালো p যদি শূন্য দুটাৰ কি লও শূন্য দুটাৰ গুণফল উলিয়াও তেতিয়া কি হ'ব সো ফৰ্মুলা কি আছিল c by a c আর কি -p plus c আর a কিমান 1 তো -p plus c থাকি যাব ইখিলকে ডাউট থাকিব না লাগে এটি কোৱেশ্চনটোত কি কৈছিলে সোৱা কোৱেশ্চনটোত কৈছিলে যে আলফা plus 1 into beta plus 1 equal to 0 হয় তেতিয়া c এর ভ্যালু উলিয়াব লাগে এতিয়া আলফা plus 1 into beta plus 1 equal to কিমান 0 এতিয়া আমি ইনটু কৰি দিম আলফা বিটা কৰিম আলফা বিটা প্লাস আলফা into 1 আলফা প্লাস 1 into beta beta plus 1 into 1 1 equal to 0 এতিয়া যে আমি আগত পাইছিলো কি পাইছিলো আলফা into beta ভ্যালু কিমান -p plus c এটো ভ্যালু বহাই দিলো নেক্সট ওয়া আলফা প্লাস বিটাৰ ভ্যালু কিমান পালো p তো ইয়াত আমি p ভ্যালু বহাই দিলো equal to c p to 1 equal to 0 this one eta minus eta plus cancel to c plus 1 equal to 0 তেতিয়াহলে c এর ভ্যালু কিমান পাম c equal to -1 ওকে তেতিয়াহলে অপশন কোনটো হ'ব c ভ্যালু c -1 বুজি পাইছা आंसर হ'ব -1 that means c okay পিছৰ প্ৰশ্নটোত কি কৈছে চোৱা যদি a - b a আৰু a + b বহুপদ ৰাখি p of x x³ - 3x² - 6x + 8 ৰ শূন্য হয় তেন্তে a আৰু b ৰ মান কি হ'ব সুধিছে তো আমাৰ শূন্য তিনটা দিয়া আছে শূন্য তিনটা ক্ৰমে কি a - b a আৰু a plus b আৰু বহুপদটো কি দিয়া আছে p of x equal to x³ minus 3x² minus 6x plus 8 আমাক দিয়া আছে এটো হৈছে ত্ৰিপদ ৰাখি কিয় কাৰণে এটো কি আছে 3 ঘাত আছে এতিয়া চোৱা আমি কি পাইছিলো
যে শূন্য তিনিটাৰ যোগফল বা সমষ্টি sum of 3 zeros a minus b plus a plus a plus b আমি তিনটা কি কৰিছো প্লাস কৰিছো তো according to formula কি আছিল minus b by a it is a minus b plus a plus b minus b v value কিমান এটো minus 3 by a কিমান 1 তেছ b cancel গল a তিনটা আছে তো তেতিয়ালে কি হ'ব 3a equal to minus into minus plus 3 by 1 মানে 3 তেতিয়ালে a এর ভ্যালু কিমান পালো a এর ভ্যালু 1 পালো এতিয়া সোয়া আমি কই দিম শূন্য তিনিটাৰ পূৰণফল উলিয়াম তো পূৰণফল that means কি হ'ব a minus b into a plus b equal to কি আছিল ফৰ্মুলা মতে d by a minus এতিয়া আমি a equal to 1 nor মান বহুৱাই কি পাম 1 minus b into 1 plus b equal to তো d এর মান কিমান আছিল সোয়া d এর মান আছিল 8 তেতিয়ালে আমি কি লিখিম 8 by 1 1 minus b into 1 মানে 1 minus b পাম আৰু 1 plus b পাম তো minus 8 8 এদি 1 ক ডিভাইড কৰিলে 1 এদি 8 ক ডিভাইড কৰিলে কিমান পাম 8 পাম তো সো 1 minus b 1 plus b তো আমি এটা ফৰ্মুলা পাইছিলো a plus b into a minus b তেতিয়া কি হয় a square minus b square তো ফৰ্মুলা তোমালোকে মনত ৰাখিব লাগিব যদি ফৰ্মুলা মনত নাথাকে তেতিয়া হলে নোৱাৰিবা তো 1 square means 1 minus b square equal to minus 8 minus b square ইয়াতে ৰাখিলো 1 ক ইফালে লৈ গলো কি হৈ যাব minus তো minus b square equal to minus 9 তো minus minus যাব cancel তো b square থাকিলে ইকুইফালে 9 থাকিল তো b equal to কিমান পালা b equal to পাবা plus minus 3 তো এটা plus minus আমি কিয় দিও সোয়া minus 3 স্কয়ার যদি কৰো তেতিয়ালে আমি কিমান পাও 9 3 স্কয়ার যদি কৰো তেতিয়া আমি 9 এ পাও তেতিয়ালে ই আইদার কি হ'ব পাৰে plus 3 হ'ব পাৰে নহলে minus 3 হ'ব পাৰে তো তেতিয়ালে স্কয়ার যদি থাকে তেতিয়ালে আমি কি কৰিম স্কয়ারটো আতৰাই দিয়াৰ পিছত আমি কি লিখিম plus minus কি নাম্বাৰটো লিখিম বুজি পালা তেতিয়ালে আমাক কি লাগে প্ৰশ্নটোত কৈছিল যে আমাক b এর ভ্যালু লাগে a আৰু b এর ভ্যালু লাগে তেতিয়ালে a এর ভ্যালু কিমান পালো a এর ভ্যালু পালো আমি a এর মান পালো 1 আৰু b এর মান কিমান পালো plus minus 3 পালো তেতিয়ালে অপচন কোনটো হ'ব a equal to 1 b equal to plus minus 3 ultimately answer to 1 and 2 এটো ঠিক আছে তো কোয়েশ্চন নাম্বার 6 তো সোয়া কোয়েশ্চন নাম্বার 6 ত কি আছে তলৰ বিবিটি দুটাৰ এটা উক্তি a আৰু আনটো যুক্তি r উক্তি a টু কি কৈছে যদি আলফা আৰু বিটা বহুপদ ৰাখি x² - 6x + p দুটা শূন্য হয় যাতে আলফা + বিটা হোল স্কয়ার - 2 আলফা বিটা = 40 তেন্তে p এর মান হ'ব -1 আৰু যুক্তি r কি কৈছে ax² + bx + c বহুপদ ৰাশিটোৰ শূন্য দুটাৰ যোগফল আৰু পূৰণফল ক্ৰমে -b/a আৰু c/a তো আমি কোয়েশ্চন নম্বৰ 6 যোনটো a উক্তি দিয়া আছে এটো কৰি চাব লাগিব সো শূন্য দুটা কি দিয়া আছে আলফা বিটা বহুপদৰ শূন্য আৰু বহুপদটো কি দিয়া আছে x² - 6x + p তেতিয়াহলে সোয়া আলফা + বিটা that means শূন্য দুটাৰ সমষ্টি তো শূন্য দুটাৰ সমষ্টি কি হ'ব -b/a তো -b কিমান ইয়াত -6 আৰু a কিমান 1 তেতিয়াহলে আমি কিমান পাম 6
alpha plus beta equal to 6 next আমি যদি চাও alpha into beta product of two zeros তেতিয়াহলে কি হ'ব c by a c কিমান ইয়াত p by 1 তো alpha into beta equal to কিমান হ'ব p এতিয়া আৰু এটা দিয়া আছে কি alpha plus beta whole square তো আমি মান তো দিয়া আছে alpha plus beta whole square minus 2 alpha beta equal to 40 দিয়া আছে এটা জাস্ট তোমালোকে কি কৰিব লাগে alpha plus beta ভ্যালু বহাই দিয়া 6x square minus 2 into p equal to 40 তো 6 square মানে কিমান 36 minus 2p equal to 40 তো 36 ইফালে গল রাইট সাইডে তেতিয়া কি পাম minus হৈ যাব 40 minus 36 মানে 4 তো p ৰাখিলো 4 টো আছে minus 2 তো কিমান পাম minus 2 বাট আমাক কি দিয়া আছে p মান কিমান বুলি কৈছে minus 1 তো শুদ্ধ হ'ব জানো তো এইটো উক্তি ভুল নেক্সট যুক্তিটো চাম যুক্তি 2 কি কৈছে আৰত কি ক'লে যে ax square plus bx plus c বহুপদ ৰাশিটোৰ শূন্য দুটাৰ যোগফল আৰু পূৰণফল কমে minus b by a আৰু c by a এটোটো স্ট্যান্ডার্ড ফর্ম তো তোমাক দিয়া আছে x square plus bx plus c বহুপদটো দিয়া আছে তেতিয়ালে আমি জানো শূন্য দুটাৰ সমষ্টি কি হয় শূন্য দুটাৰ সমষ্টি minus b by a আৰু শূন্য দুটাৰ গুণফল কি হয় শূন্য দুটাৰ গুণফল হয় c by a তেতিয়াহলে এইটো যোনটো উক্তি ৰিজন যুক্তি দিয়া আছে এটো শুদ্ধ তো অপচনত আমাক কি দিয়া আছে অপচনত দিয়া আছে যে উক্তি a আৰু যুক্তি r দুয়োটাই শুদ্ধ আৰু যুক্তি r উক্তি a ৰ শুদ্ধ ব্যাখ্যা এটো নহয় উক্তি a আৰু যুক্তি r দুয়োটাই শুদ্ধ কিন্তু যুক্তি r উক্তি a ৰ শুদ্ধ ব্যাখ্যা নহয় এটো নহয় নেক্সট উক্তি a শুদ্ধ যুক্তি r অশুদ্ধ এটো নহয় তেতিয়ালে শুদ্ধ কোনটো হ'ব এটো d উক্তি a অশুদ্ধ কাৰণ আমাৰ ভ্যালু লাইছে -2 p ৰ ভ্যালু কিন্তু ইয়া দিয়া আছে -1 এই কাৰণে কি নহব a উক্তিটো অশুদ্ধ হ'ব আৰু যুক্তি r টো শুদ্ধ হ'ব দেখিলকে বুজি পাইছা তো পিছৰ প্ৰশ্নটো কি কৈছে চোৱা 7 নম্বৰত স্তম্ভ 1ত থকা বহুপদ কেইটাৰ লগত স্তম্ভটোত থকা শূন্য দুটাৰ যোগফল আৰু পূৰণফল মিলোৱা তো এতিয়া তোমাক কি দিছে স্তম্ভ 1 স্তম্ভ 2 দি আছে এটো কি দি আছে চোৱা এটো দি আছে x স্কয়াৰ minus 7x plus 12 এটা যদি আমি alpha plus beta sum of two zeros alpha beta আমি কি ধৰিছো দুটা শূন্য ধৰিছো তেতিয়া কি পাম আমি minus b by a তো minus b by a ইয়াত b কিমান আছে চোৱা minus 7 1 a কিমান 1 তেতিয়া হলে 7 প্লাস হৈ যাব alpha plus beta কিমান 7 next alpha into beta যদি product of zeros লওঁ তেতিয়া আমি কিমান পাম c by a c ইয়াত কিমান 12 আৰু a কিমান 1 তেতিয়ালে শূন্য দুটাৰ পূৰণফল কিমান পাইছো আমি 12 পাইছো বুজি পালা তেতিয়ালে অপচন কোনটো হ'ব a লগত কি হ'ব ঠিক তেনেকে b টো আমি চাও কি দি আছে x square plus 7x plus 12 একে সিম্পল হয় alpha plus beta কিমান হ'ব minus b by a minus b b কিমান 7 a কিমান 1 to 1 তেতিয়ালে minus 7 আৰু alpha into beta শূন্যটাৰ গুণফল কিমান হ'ব c by a c কিমান 12 a কিমান 1 তেতিয়ালে কিমান পাম 12 তেতিয়ালে অপচন কোনটো হ'ব -7 আৰু 12 এইটো বুজিলা নেক্সট আমাক কি দিয়া আছে c2 দিয়া আছে x square minus 7x minus 12 এতিয়া হলে কি হ'ব সো x plus a plus beta alpha plus beta কিমান হ'ব -7 by 1 তো minus into minus plus তো 7 by 1 মানে 7 তো alpha into beta কিমান পাম c by a তো c কিমান -12 a 1 তেতিয়ালে আমি -12 পাম
তেতিয়াহ'লে 7 আৰু -12 অপশ্যনটো এইটো a কাৰ লগত r a q b r c p তেতিয়াহ'লে আনসাৰটো হ'ব b বুজি পাইছা একদম ইজি গোটেই স্টেপ বাই স্টেপ তোমালোকে কৰি যাবা টেনচন নল'ব পাৰিবা পিছৰ প্ৰশ্নটো কি কৈছে চোৱা পিছৰ প্ৰশ্নটো কৈছে দুটা উক্তি তলত দিয়া হ'ল ৰৈখিক বহুপদ এটাৰ লেখ এডাল সৰলৰেখা আৰু উক্তিটো দিছে এটা বহুপদত চলক হৰ হিচাপে নাথাকে এটা চোৱা ৰৈখিক বহুপদ বুলি কোৱাৰ লগে লগে কি থাকিব এটা লেখ সৰলৰেখা এনেকুৱা হ'ব পাৰে এনেকুৱা হ'ব পাৰে ঠিক আছে এটো শুদ্ধ এটা বহুপদত চলক হৰ হিচাপে নাথাকে ডেফিনেটলি আমি যেতিয়া আমি শৰ্তসমূহ পাইছিলো কি পাইছিলো কন্ডিশনস কি হ'ব নোৱাৰিব ঋণাত্মক হ'ব নোৱাৰিব কাৰ চলকৰ ঘাতটো আৰু কি হ'ব নালাগিব ফ্ৰেকশন বা ভগ্নাংশ আকাৰত চলকটো থাকিব নালাগিব তো এইকাৰণে ই হৰ হিচাপে থাকিব পাৰিব জানো নোৱাৰে তো দুইটাই আলটিমেটলি শুদ্ধ অপচন এ ইজ কাৰেক্ট নেক্সট কোৱেশ্চন নম্বৰ 9 ত কি কৈছে চোৱা কোৱেশ্চন নম্বৰ 9 ত কৈছে যদি p স্কয়াৰ 32/50 তেন্তে p ৰ মান কি হ'ব কৰিছে সো p স্কয়াৰ ইকুৱেল টু আমাক কি দি আছে 32/50 তেন্তে p ৰ মান এটা অখণ্ড সংখ্যা এটা পৰিমেয় সংখ্যা এটা অপৰিমেয় সংখ্যা নে এটা বাস্তৱ সংখ্যা ঠিক আছে বাস্তৱ সংখ্যাটো হয় তেতিয়াহলে পৰিমেয় ডেফিনেটলি হ'ব কাৰণ p মান যদি আমি উলিয়াও সো 2 কাট যাব 25 আৰু ইফালে 16 p স্কয়াৰ 16/25 p কিমান হ'ব 16/√16/25 তেতিয়াহলে 4/5 হয় তেতিয়াহলে আমি কি ক'ব পাৰিম ই এটা পৰিমেয় সংখ্যা আৰু এটা বাস্তৱ সংখ্যা তে অপচন এ ইজ কাৰেক্ট বুজি পালা তো তোমালোকৰ যদি ডাউট আছে বাস্তৱ সংখ্যা চেপ্টাৰটো এবাৰ আকৌ ৰিকেপ কৰিব পাৰা ধুনীয়াকৈ বুজোৱা আছে তোমালোকে চালে বুজি পাবা 16/25 এটা পৰিমেয় Question number 10 to কি কৈছে সোয়া question number 10 কৈছে যদি x cube plus x square plus bx plus c বহুপদৰ শূন্যবোৰ এটা শূন্য -1 তেন্তে আন শূন্য দুটাৰ পূৰণফল হ'ব ন অপচন দি আছে তো বহুপদটো কি দি আছে সোয়া x cube plus ax square plus bx plus c এতিয়া আমাক কৈ দিছে এটা শূন্য কি হয় -1 যেহেতু বহুপদৰ শূন্য এটা -1 এনেকুৱা অপচন কোৱেশ্চন আছে ইমানখিনি লিখিব নালাগে তথাপিতো তোমালোকে তেতে পিছত ডাউট নহয় হেতু কাৰণে মই অলপ এক্সপ্লেইন কৰি আছো ঠিক আছে এতিয়া তুমি -1 ৰ ভ্যালু কি কৰিবা x ৰ চলক যোনটো x চলক আছে তাত বহুৱাই যোৱা -1 কিউব প্লাস a -1 স্কয়াৰ প্লাস b -1 plus c equal to 0 এটা সো -1 হোল কিউব মানে আমি কিমান পাম -1 তিনটা ইনটু কৰিছে -1 তিনটা যদি আমি কি কৰো ইনটু কৰো 1 into 1 into 1 কিমান তিনটা 1 হ'ব মাইনাস into মাইনাস প্লাস প্লাস into মাইনাস মাইনাস তো আমি -1 পাম প্লাস -1 স্কয়ার মানে +1 তো a হ'ব minus b minus 1 মানে b minus b plus c equal to 0 এতিয়া আমি c ৰাখি দিম বাকি কিটা ৰাইট সাইডে লৈ যাম তো b minus b plus ইফালে প্লাস হৈ যাব minus a plus 1 ঠিক আছে তো c কি পালো b minus a
প্লাস 1 এতিয়া আমাক কি লাগে শূন্য দুটাৰ পূৰণফল লাগে এতিয়া চোৱা শূন্য তিনিটাৰ যদি আমি গুণফল উলিয়াও শূন্য তিনিটাৰ গুণফল তেতিয়া আমি কি পাম শূন্য তিনিটাৰ গুণফল মানে মাইনাছ ডি বাই এ তো ইয়াত চোৱা চি আছে ডি ভ্যালু তেতিয়া হলে আমি কি কৰিম মাইনাছ চি বাই 1 হ'ব তো আলটিমেটলি মাইনাছ চি তো শূন্য তিনিটাৰ গুণফল তো যদি তোমাৰ এটা -1 হয় -1 এটা আৰু বাকি দুটা কি হ'ব দুটা শূন্যৰ পূৰণফল হ'ব এটা এক্সট্ৰাকে কৰিছো আৰু বাকি দুটা একেলগে পূৰণ কৰিছো ঠিক আছে এতিয়া চোৱা -c c ৰ ভ্যালু কিমান পাইছিলো আমি b - a + 1 পাইছিলো তো b - a + 1 বহুৱাই দিলো হল এতিয়া শূন্য দুটাৰ পূৰণফল -1 টো যে আছিল ইফালে গুচি গল এটো ইফালে ৰাখাই -1 এতিয়া শূন্য দুটাৰ পূৰণফল তো -1 ইফালে আহিলে কি হৈ যাব ডিভাইড হৈ যাব তো -b - a + 1 তো মাইনাস মাইনাস ক্যান্সেল থাকিল কি b - a + 1 তো এটো হৈছে শূন্য দুটাৰ পূৰণফল তো অপচন কোনটো হ'ব b - a - 1 সরি b - a + 1 এটো ঠিক আছে অপচন এ তো হ'ব কারেক্ট আনসার তো আশা কৰো একিনলৈকে বুজি পাইছা আৰু তোমালোকে ৰেগুলাৰ প্ৰেক্টিস কৰি যাবা নোট ডাউন কৰিবা আৰু যদি কিবা ডাউট আছে তোমালোকে কমেন্ট সেকশনত জনাবা আৰু কিবা যদি সাজেশন আছে তেতিয়া হলেও মোক জনাবা আৰু লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিবা থ্যাংক ইউ